বাংলাদেশ পাকিস্তানৰ লগত যেতিয়া যুদ্ধ হৈছিলে একমাত্ৰ জিয়াউৰ ৰহমানে বিদ্ৰোহ ঘোষণা কৰিছিলে, যিহেতু তেওঁ সেনা প্ৰধান আছিলে। পাকিস্তানৰ যিজন প্ৰধান আছিলে সেই প্ৰধানগৰাকীক বন্দী কৰি বিদ্ৰোহ ঘোষণা কৰি পেলাই এই বাংলাদেশ স্বাধীন করেছিলেন 1971 আমরা ভারত থেকে যত পরিমাণ আমরা হেল্প পাইছি মুক্তিযুদ্ধের সময় তা অন্য কোনো দেশ পাইনি। আমরা এটাও জানি যে আমাদের বইয়ে লেখা আছে, যেমন একটু আগে আমাদের গ্লোবাল স্টাডিজ ক্লাসটা হইলো, সেখানে একটা প্রশ্ন আসছিল যে প্রথম কোন দেশ বাংলাদেশকে স্বীকৃতি দিয়েছিল যুদ্ধের সময়, সেখানে কিন্তু ভারতের নাম স্বাধীনতা স্বীকৃতি দিয়েছিল, সেখানে কিন্তু ভারতের নামটা উল্লেখযোগ্য। এছাড়াও আমাদের যে শরণার্থীগুলো ছিল তাদেরকে খাওয়া দাওয়া, তাদেরকে ভরণ পোষণের দায়িত্ব পাওয়ার, এবং বাংলাদেশ থেকে যে মুক্তি বাহিনীগুলো গিয়েছিল ওখানে তাদেরকে ফ্রিতে ট্রেনিং দেওয়া, তাদেরকে প্রশিক্ষণ দেওয়া হয়েছিল। আবার ভারতের মুক্তিবাহিনী, আমাদের মুক্তিবাহিনী এবং ভারতের মৃত্যু বাহিনী মিলে একটা যৌথ বাহিনী মানে গঠন করার পরেই কিন্তু আমাদের শক্তিটা একবারে বেড়ে গেছে। এখন আমরা তখন পাকিস্তানের 93,000 সৈনিককে আমরা হামলা করে আটকে দিতে পারছি, নাহলে কিন্তু আমরা বিজয়টা অর্জন করা আমাদের ডিফিকাল্ট হইতো। আমরা এখানে ভারতকে অনেকভাবে সাপোর্ট করি, কারণ আমাদের স্বাধীনতার পিছনে ভারতের অবদান অতুলনীয়, যা আসলে ভাষায় প্ৰকাশ করা যাচ্ছে না। আৰু সেইজন জিয়াউৰ ৰহমানক আমি দেখুৱাম, ইয়াৰ ভিতৰতে শুই আছে। আহক তেওঁৰ কবৰ দেখুৱাম জিয়াউৰ ৰহমানৰ। যেহেতু আমি আহিছোঁ বহুত দূৰত, এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰত আহিছোঁ আপোনালোকক দেখুৱাবলৈ। গতিকে যিজন বৰ্তমানৰ বাংলাদেশৰ জাতিৰ পিতা বুলি কোৱা হয় তেওঁ হৈছে মুজিবুৰ ৰহমান, শ্বেখ মুজিবুৰ ৰহমান। গতিকে আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি, অষ্টম ৰাষ্ট্ৰপতি, লগতে সেনা প্ৰধান জিয়াউৰ ৰহমানৰ কবৰ আজি আপোনালোকক দেখুৱাম। আৰু কবৰটো দেখুৱাৰ আগতে মনোৰম ঠাইটো দেখুৱাই দি আছোঁ, কেমেৰা ঘূৰাই পেলাই যে চাওক চাৰিওফালে, যে বাংলাদেশ বুলি নহয় বিভিন্ন ৰাষ্ট্ৰৰ পৰা ইয়াতে লোকসকল আহে, আহি পেলাই তেওঁৰ কবৰটো চাবলৈ আহে। কাৰণ 1971 যেতিয়া পাকিস্তান সেনাবাহিনীৰ পৰা যেতিয়া বাংলাদেশক পৃথক কৰা হৈছিলে, তেতিয়া 1971 জিয়াউৰ ৰহমান আছিলে সেনাবাহিনীৰ প্ৰধান। আৰু সেই সেনাবাহিনীৰ প্ৰধানগৰাকীয়ে বিদ্ৰোহ ঘোষণা কৰিছিলে 1971 চনত। বিদ্ৰোহ ঘোষণা কৰাৰ পিছতে পাকিস্তানৰ সেনাপ্ৰধানক বন্দী কৰি জিয়াউৰ ৰহমানে এই 1971 বাংলাদেশ স্বাধীন কৰাত মানে ভূমিকা আগবঢ়াইছিলে। তাৰ পিছতে জিয়াউৰ ৰহমানৰ মৃত্যু হয়, আৰু তেতিয়া এই মাটিতে শুই আছে জিয়াউৰ ৰহমান। আৰু তেওঁৰ যি কবৰ আজি আপোনালোকক দেখুৱাম। ইয়াতে বিভিন্ন স্থানৰ পৰা, পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা আহিছে। যিসকলে তেওঁৰ হিষ্টৰী জানে তেওঁলোকে গম পায় যে আগতে কি হৈছিলে, বাংলাদেশ, ভাৰত, পাকিস্তান এইবিলাক ঠাইত আগতে কি হৈছিলে। যেতিয়া বাংলাদেশ 1971 শেহতীয়াকৈ ভাগ হয়, পাকিস্তানৰ পৰা পৃথক হয়, আৰু সেই পৃথক হোৱাত যথেষ্ট অৱদান আছে এইসকল লোকৰ। যেনেকৈ শ্বেখ মুজিবুৰ ৰহমান বুলি ক'লে আপোনালোকে চিনি পাব, জিয়াউৰ ৰহমান বুলি ক'লে চিনি পাব, আৰু মুক্তিযোদ্ধা বুলি ক'লেও চিনি পাব। কৃষি কৰ্মৰ লগত জড়িত সাধাৰণ নাগৰিকেও 1971 বাংলাদেশৰ প্ৰত্যেকজন নাগৰিকে মুক্তিযোদ্ধা যিসকল আছে, মুক্তিযোদ্ধা বুলি কয় তেওঁলোকে। আৰু তেওঁলোকৰ চৰকাৰী বেতন পায়, মানে অৰ্থাৎ চৰকাৰী দৰমহা পায় মুক্তিযোদ্ধাসকলে বৰ্তমান, আগত নাছিলে। কাৰণ দেশ স্বাধীনত যিসকলৰ মানে অৱদান আছে তেওঁলোকে চৰকাৰী বেতন পায়, চৰকাৰী বেতনত এতিয়া তেওঁলোক ধুনীয়াকৈ চলি আছে। মানে বাংলাদেশ চৰকাৰে মুক্তিযোদ্ধাসকলক সহায় কৰিছে। ঠিক তেনেকুৱাকৈ সেনাবাহিনীৰ প্ৰধান যেনেকৈ জিয়াউৰ ৰহমান আছিলে, অষ্টম ৰাষ্ট্ৰপতি আছিলে জিয়াউৰ ৰহমান, লগতে পাকিস্তানৰ যি সেনাবাহিনীৰ যি প্ৰধান আছিলে, সেনা প্ৰধানগৰাকীক বন্দী কৰাৰ মূল মানুহজন আছিলে জিয়াউৰ ৰহমান। আৰু জিয়াউৰ ৰহমানে পাকিস্তানৰ সেনাবাহিনীক বন্দী কৰি যদি বিদ্ৰোহ ঘোষণা নকৰিলে হয়, আজি বাংলাদেশ স্বাধীন নহ'লে হয়। একমাত্ৰ সেইজন মানুহ জিয়াউৰ ৰহমান ইয়াতে শুই আছে, যি আমি হিষ্টৰীত পাওঁ। গতিকে এই জিয়াউৰ ৰহমানৰ লগত আৰু কেইজনমান ব্যক্তি আছে, যি ব্যক্তিৰ নাম নকলে ভুল হ'ব, কাৰণ শ্বেখ মুজিবুৰ ৰহমানৰ যথেষ্ট অৱদান আছে আৰু জাতিৰ পিতা হিচাপে ঘোষণা কৰিছে বাংলাদেশে। গতিকে আৰু ইয়াতে আপোনালোকক দেখুৱাই আছোঁ স্কাইটিং এয়া কৰি আছে। এয়া চাওক আপোনালোকে মূল কবৰ, জিয়াউৰ ৰহমানৰ মূল কবৰ সেয়া দেখুৱাই আছোঁ। ইয়াৰ ভিতৰ চৰাত আমি আহিছোঁ জিয়াউৰ ৰহমানৰ মূল কবৰ দেখুৱাবলৈ। গতিকে দৃশ্যগ্ৰহণ কৰি আছে
কবৰ লগতে ইয়াতে চাওক কবৰ চাৰিওকাষে স্কেটিং কৰি আছে তেওঁলোকে ধুনীয়া টাইলছৰ এটা পৰিৱেশ পাইছে ধুনীয়াকৈ স্কেটিং কৰা এটা পৰিৱেশ পাইছে সেইকাৰণে ইয়াত কৰিব পাৰি আছে ধুনীয়াকৈ জেউৰ ৰহমানৰ কবৰ মাজত ৰাখি পেলাই চাৰিওকাষে মানে এনে এটা মনোৰম পাৰ্ক টাইপ বনাই দিয়া হৈছে পাৰ্কৰ নিচিনাকৈ বনাই দিয়া হৈছে যি পাৰ্ক আচলতে ইয়াতে বিভিন্ন স্থানৰ পৰা আহি পেলাই লোকসকলে যাতে সময় অতিবাহিত কৰিব পাৰে তেওঁলোকে যাতে ধুনীয়াকৈ চাব পাৰে এয়া ওপৰৰ পৰা ভিউটো দেখাই আছোঁ জেউৰ ৰহমানৰ কবৰ দেখুৱাই আছোঁ ওপৰৰ পৰা এয়া এনেকুৱা ওপৰৰ পৰা দেখুৱাই আছোঁ গতিকে ইয়াত কোনো ধৰণৰ টিকেট মই কাটা নাই ইয়াত টিকেট কাটি সোমাবও নালাগে ধুনীয়াকৈ দেখুৱাই দিছোঁ বিভিন্নজন ইয়াতে বহি আছে বিভিন্ন স্থানৰ পৰা আহি চাই আছে বাংলাদেশৰ অষ্টম ৰাষ্ট্ৰপতি আৰু সেনাপ্ৰধান গতিকে সেইগৰাকীক এতিয়া গোটেই বাংলাদেশ বুলি নহয় যিসকলে ইতিহাস জানে তেওঁলোক সকলোৱে সন্মান দিয়ে জ্যেষ্ঠসকলক কাৰণ 1971 পাকিস্তানৰ পৰা যেতিয়া বাংলাদেশ বেলেগ হৈছিলে পৃথক হৈছিলে স্বাধীন হৈছিলে তেতিয়া জিয়াউৰ ৰহমান অষ্টম ৰাষ্ট্ৰপতি লগতে সেনাপ্ৰধান আছিলে তেতিয়া পাকিস্তানৰ সেনাপ্ৰধানগৰাকীক যেতিয়া জিয়াউৰ ৰহমানে বন্দী কৰি পেলাই বিদ্ৰোহ ঘোষণা কৰিছিলে তেতিয়াই বাংলাদেশ স্বাধীন হ'বলৈ পাইছে আৰু তাৰ লগত সহযোগ কৰিছিলে শ্বেখ মুজিবুৰ ৰহমান আৰু বহুতজন ব্যক্তি জড়িত হৈ আছিলে যাৰ বাবে আজি স্বাধীন বাংলা বুলি মানে বাংলাদেশে ক'ব পাৰে যে স্বাধীন বাংলা সুকীয়া এটা ৰাষ্ট্ৰ হৈছে